যদি তোমালোকৰ সিলেবাস বহুখিনি কমপ্লিট কৰিবলগীয়া আছে এতিয়ালৈকে পঢ়িছা একো মনত নাই সো সেইটো কাৰণে তোমালোকৰ তাত এটাই সলিউশন আছে স্মাৰ্ট নোটছ বনোৱা সো হাই এভৰিৱান ওয়েলকাম টু লাৰ্নেক্স ক্লাसेस আজি তোমালোকৰ লগত তিনটা পইণ্ট ডিসকাস কৰিম যোনকেইটা পইণ্ট তোমালোকে ফলো কৰিলে ভাল নোটছ বনাব পাৰিবা ঠিক আছে আৰম্ভ কৰো ভিডিওটো সো প্ৰথম পইণ্টটো হ'ল why notes are important তোমালোকৰ বাবে নোটছ কিয় ইম্পৰ্টেন্ট হয় ক্লাস 10 ৰ ষ্টুডেন্ট হওক বা ক্লাস 9 ৰ ষ্টুডেন্ট হওক এইচএছ ৰ ষ্টুডেন্ট হওক এইচএছ ফাইনেল ইয়াৰৰ ষ্টুডেন্ট হওক নোটছ সকলোৰে বাবে বহুত ইম্পৰ্টেন্ট হয় এতিয়া মেইন পইণ্টটো হ'ল নোটছ কিয় ইম্পৰ্টেন্ট নেক্সট টপিকটোত পঢ়িম আমি নোটছ কেনেদৰে বনাব পাৰো ঠিক আছে নেক্সট পঢ়িম আমি এক্সট্ৰা টিপছ যোনখিনি তোমালোকে ফলো কৰিলে তোমাৰ নোটছখিনি কালাৰফুল হৈ পৰিব ভিডিওটো শেষলৈ চাই থাকা আৰম্ভ কৰো চোৱা প্ৰথম পইণ্টটো হ'ল why notes are important নোটছ তোমালোকৰ বাবে ইম্পৰ্টেন্ট কিয় চোৱা এক্সামৰ আগত তোমালোকৰ সাপোজ তোমালোকে মেথছৰ কাৰণে ললা তোমাৰ তাত 16টা চেপ্টাৰ আছে এই 16টা চেপ্টাৰ মেথছৰ আগত তোমালোকৰ মেট্ৰিকৰ এদিন বা দুদিনহে বন্ধ দিব এই এদিন দুদিনত তোমালোকে এই গোটেই কমপ্লিট 16টা চেপ্টাৰ কমপ্লিট কৰাটো ইজি নহয় বা কিছুমানে যদি এক্সট্ৰা অৰ্ডিনাৰি হিহঁতে কৰিব পাৰিব বাট ম্যাক্সিমামই নোৱাৰে 16টা চেপ্টাৰ তুমি এদিনত বা দুদিনত কমপ্লিট কৰিব নোৱাৰা তো 16টা চেপ্টাৰ এদিনত কমপ্লিট কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব এটা তোমাৰ প্ৰপাৰ নোটছ থাকিব লাগিব সেই নোটছখিনি তোমালোকে কেনেদৰে বনাব পাৰিবা এইটো ভিডিওতে আমি ডিসকাস কৰিম হল আৰু কিয় ইম্পৰ্টেন্ট তোমালোকৰ বাবে যেহেতু তোমালোকে গম পাইছা যে এতিয়া তোমালোকৰ নতুন যোনটো প্যাটাৰ্ন হয় তাত 45টা তোমালোকৰ এমসিকিউ আহে যেতিয়া তোমালোকৰ ডেসক্ৰিপটিভ কোৱেশ্চন আহিছিলে তেতিয়া তোমালোকে কিতাপৰ লাইন বাই লাইন পঢ়ি গলো তোমালোকে মুখস্থ কৰি পেলাই লিখিব পাৰিছিলা যে এটো লাইনৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে বা হেতু লাইনৰ পৰা এনেকুৱা ধৰণৰ এমসিকিউ বনিব পাৰে কিন্তু যেতিয়া তোমালোকৰ এতিয়া randomly 45 এমসিকিউ তোমালোকে পাবা সো তোমালোকৰ কাৰণে প্ৰেডিক্ট কৰিবৰ কাৰণে বহুত মানে প্ৰবলেম হৈ যায়গৈ এতিয়া ঠিক আছে 45টা কোৱেশ্চন কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ আহিব কোনটো টপিকৰ পৰা আহিব কোনটো লাইনৰ পৰা আহিব তোমালোকে ক'ব নোৱাৰা সেইটো কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট কথা হ'ল তোমালোকে স্মাৰ্ট নোটছ বনাব লাগিব এতিয়া ঠিক আছে সেইটো কাৰণে তোমালোকে এটা স্মাৰ্ট নোটছ বনাব লাগিব এতিয়া তোমালোকে স্মাৰ্ট নোটছ বনাবা কেনেকে চোৱা এতিয়া আমি পইণ্ট নম্বৰ 2 টো ডিসকাস কৰিছো তোমালোকে নোটছ বনাবা কেনেকে এটো চোৱা এটো তোমালোকৰ মেথছৰ কাৰণে মেথছ চোৱা ইয়াত এই গোটেই পেজটোত মেথছৰ পেজটোত তোমালোকৰ উপপাদ্য 1.1 টো চোৱা লিখা আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটোত কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b যদি দুটা যোগাত্মক অখণ্ড সংখ্যা হয় মানে পজিটিভ ইন্টিজাৰ হয় বা যোগাত্মক অখণ্ড সংখ্যা হয় তেতিয়া কি হ'ব দুটা অদ্বিতীয় সংখ্যা q আৰু r এনেদৰে থাকিব যাতে a = b q + r যত এটা কন্ডিশন দি দিছে r টো শূন্যৰ সমান হ'ব পাৰিব বা শূন্যতকৈ ডাঙৰ হ'ব পাৰিব কিন্তু b তকৈ সৰু হ'ব লাগিব হল এই পেজটোত তোমালোকৰ মেইন ইম্পৰ্টেন্ট লাইনটো হ'ল এই ইউক্লিডৰ উপপাদ্যটো হয়নে এতিয়া চোৱা এতিয়া তুমি মেথছৰ কাৰণে নোটছ কেনেদৰে বনাবা এই যেহেতু পেজটো তুমি পঢ়িলা পেজটো পঢ়াৰ ফলত তোমালোকে গম পালা যে এই ইউক্লিডৰ উপপাদ্যটো বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা তুমি এতিয়া কি কৰিবা মেইন পইণ্টটো কি আছিল যোগাত্মক অখণ্ড সংখ্যা হ'ব লাগে পইণ্টটো হ'ল অখণ্ড সংখ্যা হ'ব লাগে a আৰু b অখণ্ড সংখ্যা হ'ব লাগে তাৰ পিছত a = b q + r হ'ব লাগে উইথ এ কন্ডিশন কি আছিল শূন্যটো r ৰ সমান বা r তকৈ ডাঙৰ হ'ব পাৰিব কিন্তু b তকৈ সৰু হ'ব পাৰিব হল মানে এই পেজটোৰ পৰা তোমালোকে মেইন ইম্পৰ্টেন্ট কি পালা ইউক্লিডৰ উপপাদ্যটোত যে a আৰু b দুটা অখণ্ড সংখ্যা হ'ব লাগিব যোগাত্মক আৰু a = b q + r হ'ব পাৰিব এটো কি a হ'ল তোমালোকৰ ভাজ্য b হ'ল কি ভাজক q হ'ল ভাগফল আৰু প্লাস ভাগশেষ r হ'ল ভাগশেষ এতিয়া তোমালোকৰ কন্ডিশনো দি দিছিল যে r টো শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব পাৰিব আৰু b তকৈ সৰু হ'ব পাৰিব এনেদৰে তোমালোকে মেথছত তোমালোকৰ যোনবোৰ ইম্পৰ্টেন্ট পইণ্টছ আছে এনেকে পইণ্টছত লিখি তোমালোকে কমপ্লিট কৰিব পাৰিবা মানে কি কোনটো পেজত কি ইম্পৰ্টেন্ট বস্তু আছে তোমালোকে এখন পেজতে লিখিব পাৰা যে 27 নম্বৰ পেজটোৰ পৰা মই এইটো পালো 28 নম্বৰ পেজটোৰ পৰা মই এইটো পাইছো তো তোমালোকে এনেকে লিখিব পাৰা এটো হ'ল তোমালোকৰ চোৱা গোটেই পেজটো তোমালোকৰ পৰীক্ষাত একো কাম নাই নহয় 2 দিনত তোমালোকে গোটেইখিনি যদি পঢ়া এতিয়া তোমালোকে লক্ষ্য কৰিছা নেকি q r o দ্বিতীয় এইবোৰ তোমালোকৰ একো কামত নাহে তো
যেতিয়া তুমি স্মাৰ্ট নোটছ বনাবা, নোটছত যদি তোমালোকে এই পেজটোৰ পৰা এইখিনি লিখা থাকে য'ত এ আৰু বি অখণ্ড সংখ্যা হয়, যোগাত্মক অখণ্ড সংখ্যা, এ ইকুৱেল টু বি কিউব প্লাছ আৰ, য'ত আৰৰ এটা কণ্ডিশ্যন আছে শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব পাৰিব আৰু বিতকৈ সৰু হ'ব পাৰিব। তো এই পইণ্টকেইটা যদি এই চেপ্টাৰটোৰ পৰা অনলি তুমি স্মাৰ্ট নোটছখিনিত ইনক্লুড কৰা, তেতিয়া পৰীক্ষাৰ আগত এই গোটেই 27 নম্বৰ পেজটো তোমালোকৰ ৰিভিজনেই হৈ গ'ল। মানে 27 নম্বৰ পেজটোৰ পৰা আৰু তোমাৰ একো চাবলগীয়া নাই, কাৰণ ইয়াত ইম্পৰ্টেণ্ট পইণ্ট এইটোৱে আছিল। আৰু এইটোৰ ওপৰত যদি কিবা কুৱেশ্যনছ আছে সৰুকৈ MCQ এটা লিখি থৈ দিয়া, যদি তোমালোকৰ পাষ্ট ইয়াৰত আহিছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত যদি তোমালোকৰ এইটো সূত্ৰৰ ওপৰত কুৱেশ্যনছ আছে তুমি সৰুকৈ লিখি থৈ দিয়া যে কুৱেশ্যন বেংকৰ এইটো পেজত তোমালোকৰ এইটো কুৱেশ্যনছ আছে, তো সেনেকৈ লিখি থৈ দিব পাৰা। এইটো হ'ল তোমালোকৰ মেথছৰ কাৰণে তোমালোকে কেনেদৰে শ্বৰ্ট নোটছ বনাব পাৰিবা বা স্মাৰ্ট নোটছ বনাব পাৰিবা। বা তোমালোকে যদি কিতাপ পঢ়া, কিছুমানে কি হয়, মোৰ কিছুমান ফ্ৰেণ্ডছ আছিল, তো ফ্ৰেণ্ডছবোৰে কি কৰিছিল যে সিহঁতে কিতাপত দাগ দিব ভাল নাপায়, ঠিক আছে। মই তেতিয়া এটা কথাই ৰিয়েলাইজ কৰিছিলোঁ, যদি তুমি মেট্ৰিকটো পাছ কৰা, তোমাৰ কিতাপখন কোনোবাই চাব আহিবনে? তুমি কি কৰিছিলা কিতাপৰ ভিতৰত? নাহে, কোনো নাহে। তুমি এতিয়া যদি ইয়াত আণ্ডাৰলাইন কৰি দিয়া যে এইটো ইম্পৰ্টেণ্ট আছিল, কিউ আৰু আৰ থাকিব আৰু এ ইকুৱেল টু বি কিউ প্লাছ আৰ এটা কণ্ডিশ্যন, এতিয়া যদি তোমালোকে হাইলাইটাৰে এনেদৰে আণ্ডাৰলাইন কৰি থৈ দিয়া, তোমাৰ কাৰণে কিতাপখন যদিও পঢ়া তুমি গম পাবা যে কিতাপৰ পৰা এইটো ইম্পৰ্টেণ্ট আছিল সেইটো চেপ্টাৰত। এনেকৈও কৰিব পাৰা তুমি, বা এখন পেজত তুমি লিখি থৈ দিব পাৰা, হয় নহয়? তো এটা কথা ক'ব বিচাৰিছোঁ যে কিতাপ যোনে এইবোৰ কিতাপত দাগ দি ভাল নাপায়, আৰম্ভ কৰা, ঠিক আছে। কাৰণ লাষ্টৰ টাইমত তোমালোকক কোনো চাব নাহে কিতাপখনত তুমি কি আঁকিছিলা, কি আঁকা নাই, কি দাগ দিছিলা, কি দিয়া নাই, ঠিক আছে। ইমান চাফ চিকুণ কৰি লাভ নাই, কিতাপত ইম্পৰ্টেণ্ট পইণ্টছখিনি এনেদৰে হাইলাইট কৰা। নেক্সট চোৱা, এইটো তোমালোকৰ ছায়েন্সৰ পৰা। এইটো ছায়েন্স চেপ্টাৰৰ পৰা চোৱা, এইটো তোমালোকৰ পোহৰ চেপ্টাৰটোৰ। ইয়াত কি দিয়া আছে, গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন মোটামুটিভাৱে গোলাকাৰ, গতিকে পৃষ্ঠৰ পৰিসীমা বৃত্তাকাৰ। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক ছিদ্ৰ বোলা হয়। এইটো কথা কৈছে। ইয়াৰ পৰা কি শিকিলা যে প্ৰথমে কি পইণ্টটো পালা, এই চেপ্টাৰটোৰ পৰা প্ৰথম লাইনটোৱে পালা যে গোলাকাৰ দাপোনৰ প্ৰতিফলনৰ পৃষ্ঠখন মোটামুটিভাৱে গোলাকাৰ। ইয়াত মেইন পইণ্টটো কি আছিল তোমালোকৰ, গোলাকাৰ। এইটো তোমালোকে আণ্ডাৰলাইন কৰিলা। নেক্সট চোৱা, গতিকে পৃষ্ঠৰ পৰিসীমা কি হ'ব, বৃত্তাকাৰ। হাইলাইটাৰ তুমি গোটেই লাইনটোক নকৰিবা, তোমালোকে কিতাপখন ৰঙীন কৰিবলৈ অহা নাই, ইয়াত তোমালোকক ছবি আঁকিব দিয়া নাই কিতাপত, খালি তোমালোকে কিতাপৰ যোনবোৰ ইম্পৰ্টেণ্ট পইণ্টছ আছে সেই পইণ্টছবোৰক দাগ কৰিবা। নেক্সট চোৱা, গোলাকাৰ দাপোনৰ প্ৰতিফলনৰ পৃষ্ঠ ব্যাসৰ কি বোলে, ছিদ্ৰ বা এপাৰ্চিয়াৰ বোলা হয়। এতিয়া যদি তোমালোকে কিতাপখন মেলি পেলাই সেই গোলাকাৰ শব্দটো চোৱা বা বৃত্তাকাৰ শব্দটো দেখা পোৱা, তোমালোকে অট'মেটিকেলি সেই আগৰ লাইনটোত কি লিখা আছিল গমেই পাবা যে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন মোটামুটিভাৱে গোলাকাৰ। গোলাকাৰ শব্দটো ক'ৰ পৰা আহিছে আৰু বৃত্তাকাৰ শব্দটো ক'ৰ পৰা আহিছে তোমালোকে সেই শব্দটো চালেই গম পাবা, হয় নহয়? তো এনেদৰে তোমালোকে নোটছ বনাব পাৰা। আৰু ইয়াতে ইম্পৰ্টেণ্ট কি হ'ল, তোমালোকৰ গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ যদি আৰ হয়, ফ'কাছ দৈৰ্ঘ্য যদি এফ হয়, তেতিয়া ইহঁতৰ মাজৰ যোনটো তোমালোকৰ ৰিলেশ্যনটোক তুমি আৰ ইকুৱেল টু 2F বুলি কওঁ, মানে এইটো দাপোনৰ সূত্ৰ। তো সেইটোৰ কাৰণে তোমালোকে যদি কিতাপতে এনেদৰে আণ্ডাৰলাইন কৰি দিয়া বা তোমালোকে বেলেগকৈ লিখি লোৱা যে ইয়াৰ পৰা আমি কি পালোঁ, ইয়াক আমি ছিদ্ৰ এই পইণ্টটো পালোঁ, ছিদ্ৰ কাক বোলে সেইটো পালোঁ, গোলাকাৰ হয় কি হয় পালোঁ, আৰ ইকুৱেল টু 2F পাইছিলোঁ এইটো পৃষ্ঠাৰ পৰা। বা আৰু এনেকৈ চালে তোমালোকে গম পাবা যে লক্ষ্যবস্তুৰ অৱস্থান হয়, প্ৰতিবিম্ব কেনেদৰে গঠন হয়। তো এনেদৰে যেতিয়া তোমালোকে পঢ়ি যাই থাকিবা, তোমালোকে ইম্পৰ্টেণ্ট তোমালোকৰ লাইনছবোৰ তোমালোকে পাই যাই থাকিবা। হ'ল, যিমান ইম্পৰ্টেঞ্চ লাইন পাবা, কিছুমান লাইন গোটেইটো আণ্ডাৰলাইন কৰিবলগীয়া হয় আৰু কিছুমান জাষ্ট এটা শব্দ তুমি আণ্ডাৰলাইন কৰিব লাগে, যোনটো শব্দ আণ্ডাৰলাইন কৰিলে তুমি গোটেই আগৰ লাইনটোৱে গম পাবা যে কি আছিল। তো এনেদৰে নোটছ বনাব পাৰা তুমি কিতাপতে এনেকৈ হাইলাইট কৰি, ঠিক আছে। নেক্সট তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ কাৰণে কৈছোঁ মই। ছ'চিয়েল ছায়েন্সৰ কাৰণে কি কৰিবা, বংগ বিভাজনত চোৱাচোন, এইটো কি লিখা আছে, ইয়াত লিখা আছে যে 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত। তো সেইটো তোমালোকে এনেদৰে আণ্ডাৰলাইন কৰিব পাৰা যে 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল। 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হৈছিল। সেইখিনি সময়তে তোমালোকৰ ভাইচৰয় কোন আছিল, লৰ্ড কাৰ্জন। এনেদৰে প্ৰতিটো ছাবজেক্টৰে তোমালোকে যদি ইম্পৰ্টেণ্ট পইণ্টছ বা ইম্পৰ্টেণ্ট যোনবোৰ তোমালোকৰ লাইনছ আছে এনেদৰে হাইলাইট কৰি যোৱা, তোমালোকৰ লাষ্ট টাইমত বহুত হেল্প হ'ব।
হ'ল এক্সামৰ 1-2 দিন আগত তোমালোকে গোটেই কিতাপখন পঢ়ি একো লাভ নাই, যি পঢ়িছা চব পাহৰি যাবা। তো সেইটো কাৰণে স্মাৰ্ট নোটছ এটা বনোৱা, গোটেই প্ৰথমে চেপ্টাৰ কেইটা পঢ়া। এতিয়া যিহেতু তোমালোকৰ তাত এনাফ টাইম আছে, তোমালোকে বহুত ধুনীয়াকৈ চিলেবাছটো কমপ্লিট কৰিব পাৰিবা। চ' প্ৰথমে চাই লোৱা তোমালোকৰ কি কি আছে কিতাপত, কি কি নাই, ইম্পৰ্টেণ্ট লাইনছ কি হয়, ইয়াত ইম্পৰ্টেণ্ট কি হয়, ইম্পৰ্টেণ্ট কি নহয়। চ' সকলোবোৰ এতিয়াই ভালদৰে চাই লোৱা, ঠিক আছে। নেক্সট পইণ্ট চোৱা, তোমালোকৰ এক্সট্ৰা টিপছ কিছুমান ক'বলৈ বিচাৰিছোঁ। এক্সট্ৰা টিপছত তোমালোকে কালাৰ পেন্স ইউজ কৰিব পাৰা, ৰেড হ'ব পাৰে বা ব্লু হ'ব পাৰে, তোমালোকে ইউজ কৰিব পাৰা যাতে তোমালোকৰ নোটছখিনি দেখি ভাল লাগে। তোমালোকে বক্স ইউজ কৰিব পাৰা, যেনেকৈ মেথছত আমি কৰিছিলোঁ A=BQ+R। হ'ল এইটো ইম্পৰ্টেণ্ট হয় নহয়? তো ইম্পৰ্টেণ্ট ফৰ্মুলাবোৰ তোমালোকে মেথছতে হওক বা ছায়েন্সতে হওক এনেদৰে বক্স বনাই পেলাই থৈ দিব পাৰা। হ'ল তাৰপিছত নোটছ যিমান পাৰা নিজৰ ভাষাত লিখিবা, যে তোমালোকে দাপোনৰ পৰা এনেকুৱা ধৰণৰ পালা, দাপোন এখনে প্ৰতিবিম্ব ক'ত সৃষ্টি কৰে, দাপোনৰ সূত্ৰ কি, প্ৰতিফলন কি হয়। তো সেইবোৰ তোমালোকে প্ৰথমে নিজৰ ভাষাত লিখিবলৈ ট্ৰাই কৰা। যিমান তোমালোকে বুজি পাবা সিমানে তোমালোকৰ বস্তু এটা যিমান তোমালোকে বুজাত ট্ৰাই কৰিবা মাৰ্কছবোৰ আহিব। প্ৰথমে তোমালোকে বুজিবলৈ ট্ৰাই কৰা, যিমান তোমালোকে বুজিবা সিমানেই তোমালোকে এক্সামত লিখিব পাৰিবা, ঠিক আছে। আৰু লাষ্ট ইম্পৰ্টেণ্ট পইণ্ট হ'ল, যিমানখিনি এতিয়ালৈ ক'লোঁ তোমালোকে প্ৰথমেতো চাবা কি ক'লোঁ। নেক্সট আৰু যিমানবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট পইণ্টছ হওক সদায় ৰিভিজন কৰিবা, এটা পেজত লিখিবা। হ'ল আৰু কেনেদৰে বনাবা সেইটোও যদি তোমালোকক ভিডিঅ' লাগে কমেণ্টত জনাবা, মই বনাই দিম, ঠিক আছে। মুঠতে এটা কথাই ক'ব বিচাৰিছোঁ যে যিমানবোৰ তোমালোকে ইম্পৰ্টেণ্ট নোটছ, ইম্পৰ্টেণ্ট পইণ্টছ, ইম্পৰ্টেণ্ট তোমালোকৰ লাইনছ যিমানবোৰ আছে সেইবোৰ এটা পেজত তোমালোকে লিখি পেলাই ৰাখিব পাৰা, যাতে এক্সামৰ আগমুহূৰ্তত তোমালোকে চালেই মনত ৰৈ যায়, ঠিক আছে। আৰু প্ৰত্যেক শনিবাৰে দেওবাৰে তোমালোকে ৰিভিজন কৰি যাবা যি পঢ়িছা গোটেই সপ্তাহটোত। আৰু টাইম টেবুলৰ ভিডিঅ' মই অলৰেডি বনাই দিছোঁ। কোনোবাই যদি তোমালোকৰ 95+ স্ক'ৰ কৰিম বুলি ভাবিছা, প্লিজ তোমালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা, তোমালোকে গম পাবা যে এজন টপাৰৰ ষ্ট্ৰিক্ট টাইম টেবুল কেনেকুৱা হয় গম পাবা, ঠিক আছে। আৰু কমপ্লিট চিলেবাছ ব্ৰেকডাউনৰ ভিডিঅ'ও মই দি দিছোঁ। তোমালোকৰ তাত বৰ্তমান 150 ডেইজ আছে, চেপ্টাৰ ইমানকেইটা আছে, তোমালোকে কেনেদৰে কমপ্লিট কৰিব পাৰিবা এৰাউণ্ড 5 monthsত। তো সেইটোৰ কমপ্লিট ভিডিঅ' মই বনাই দিছোঁ, ইউটিউব চেনেলত চেক কৰিব পাৰা। আৰু এটা এনাউন্সমেণ্ট আছে, 1 আগষ্টৰ পৰা মই তোমালোকক ছায়েন্স আৰু মেথছৰ কমপ্লিট চিলেবাছ পঢ়াম। 1 আগষ্টৰ পৰা তোমালোকে কমপ্লিট HSLC 2026লৈ গোটেই ভিডিঅ'ছবোৰ পাবা, ঠিক আছে। সেইটো কাৰণে ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। যদি তোমালোকক লাইভ পঢ়াব লাগে, যিহেতু নতুন চেনেল হয় এইটো, নতুন চেনেলটোত লাইভ ষ্ট্ৰীম কৰিবৰ কাৰণে 50 ছাবস্ক্ৰাইবাৰ্ছ লাগে। চ' মোৰ এৰাউণ্ড 26-27হে হৈছে। তো ছাপোৰ্ট কৰিব যাতে তোমালোকৰ বাবে লাইভ ক্লাছেছ কৰিব পাৰোঁ, ঠিক আছে। আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছা। মই কি ক'ব বিচাৰিছোঁ যে নোটছ বনাবৰ কাৰণে কি কৰিব লাগে, কি কৰিব নালাগে, আৰু কিতাপখন তোমালোকে চাফা কৰি একো লাভ নাই। তো আশা কৰিছোঁ ভিডিঅ'টো বুজি পাইছা। থেংক ইউ।